নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰঞ্জু ব্লগছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আৰু আজি ভিডিঅ'টো মই বিশেষ এগৰাকী বাৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া আহি পাই বাৰ ঘৰত সোমাই গম পাইছোঁ যে বা বোলে ঘৰত নাই। আৰু বৰমাই এতিয়া বাৰলৈ ফোন কৰিছে যে তোমাক লগ কৰিবৰ কাৰণে কোনোবা আহিছে, আৰু বা বোলে ৰিটাৰ্ণ আহিছে আমাক লগ কৰিবৰ কাৰণে। আৰু এই বিশেষ বাগৰাকী কোন আৰু সোনকালে আপোনালোকক লগ কৰাই দি আছোঁ। বাৰ ঘৰ হৈছে মধুপুৰ, আৰু বায়ে ধুনীয়া ধুনীয়া ভৌতিক কাহিনীবোৰ দি থাকে। আৰু বাৰ মই বহুত ভাল ভিডিঅ'বোৰ চাই মই বহুত ভাল পাওঁ। আৰু সেই বুলি ভাবি বাক লগ কৰিব আহিলোঁ। বাৰ ঘৰ আৰু মোৰ ঘৰ বেছি দূৰো নহয়। বাৰ ঘৰ হৈছে মধুপুৰ আৰু মোৰ ঘৰ হৈছে লক্ষীনগৰ চাৰিআলি। আৰু মই বাক লগ কৰিবৰ কাৰণে আহিছোঁ তাৰ পৰা। আৰু বাৰ ঘৰ হৈছে এয়া RJ ঝৰ্ণা বুলি আছে ফেচবুকত বাৰ। এয়া ঝৰ্ণা বা ঘৰত দিছে আমাক খাবৰ কাৰণে জুচ, আৰু খাই আছোঁ আমি। এয়া ঝৰ্ণা বাক লগ পালোঁ, আৰু বাক বিচাৰি আহিছিলোঁ, আৰু মনৰ পৰা আহিছিলোঁ বিচাৰি। বাক গুচি গৈছিলে, তথাপিতো আকৌ এতিয়া আহিলে কিবা এটা কামত আৰু লগ পালোঁ। বহুত ভাল লাগিলে। আৰু সদায় আমি এনেই কমেণ্টত কথা পাতি থাকোঁ ন, আজি লগ পালোঁ আৰু বাৰ নম্বৰো ল'লোঁ। গতিকে এতিয়া আমি কথা পাতি থাকিম আৰু এওঁৰ যিটো চেনেল আছে সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু যিবোৰ ভিডিঅ' দি থাকে লাইক এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব ন। ঠিক আছে, থেংক ইউ দেই, বহুত ভাল লাগিলে। আৰু ভালে থাকা, ছোৱালী দুজনীও ভালে থাকক। ঠিক আছে, থেংক ইউ। খুৱাই দিয়া এয়া ঝৰ্ণা বা। এয়া কালি ঝৰ্ণা বা আম গছ দেখাই আছে, একদম ওলমা ওলমে লাগি আছে আম। আমি আহি আছোঁ মধুপুৰৰ পৰা, আৰু ঝৰ্ণা বাক লগ পালোঁ, আৰু বহুত ভাল লাগিলে ঝৰ্ণা বাক লগ পাই। ইমান মৰম কৰিছে ঝৰ্ণা বাই, কি ক'ম আৰু। প্ৰথম দেখা পাই নিজৰ নিচিনা একদম ফিল কৰিছে। বহুত ভাল লাগিছে ঝৰ্ণা বাক লগ পাই। আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব।